মোৰ প্ৰাণৰ চিনাকি এইখন নিৰৱধি নামদাং। ঋতুৱে ঋতুৱে বৈচিত্ৰ্যৰ বোল নামদাঙৰ বুকুত। কৰিছিলো পাৰ শৈশৱৰ সোণাময় দিনবোৰ। বালিখৰ সাজি সাঁতুৰি নাদুৰি পিছলা খেলি। খক 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 বান্দৰবোৰৰ সতে খেলা খেলি। তহিলং কৰিছিলো নামদাঙৰ সেউজীটোপা। ঔটেঙা টেপৰ টেঙা জলফাই শিলিখা বনপিঠা বৰ্ষম ধুৰি জেতুলি পকা কজি থেকেৰা বৰথেকেৰা মাহী থেকেৰা বন কুকুৰাৰ কণী বিচাৰি লেটেকু পনিয়ল বনজোৰা বহত বিচাৰি এডলীয়া কচু ভেদাইলতা পাতি দৈ বিচাৰি খৰি লুৰি ঢেকীয়া বুটলি। নৈৰ পাৰত তেতিয়া ফুলিছিল, এতিয়াও ফুলে নাহৰ কেতেকী কপৌ এজাৰ। কলি কেতেকীৰ মোহনা মাতত পিৰপিৰাই উঠে ধিনিকি ধিনদাও বিহু আমন। ফুটুকানিৰ জোপ লৈ থকা বনৰজাই দিন দুপৰতে মাৰে পশুধন। তাহানি লাডু দি খেপিয়াই বৰশী বাই মিছা হিচা দি জকাই জুলুকি জাল পল লৈ মাছ ধৰিছিল নৈপৰীয়া ৰাইজে ৰং তামাচাৰে। কথাবোৰ কাৰোবাৰ মনত আছেনে? নখোৱা পৰ্বৰ বাবে উপেন মীনাইদা খগেনদাহঁতে বান্ধি জাজ মাৰি কত ৰকমৰ যে মাছ পুঠি ধৰিছিল আছেনে মনত? বেলিটো মূৰত লৈ জাকে জুমে মাছুৱৈ মাছলৈ গৈছিল। হাঁহি ধেমালিৰ মিছিল পাতিছিল। মাছৰ সলনি খেলু চাবত আঙুলি চেপা কেঁকুৰা গংগাটো পুঠিছিল। জাকৈয়াহঁতে তেতিয়া থুই ঠাই কৰিছিল। খেনুক কেতিয়াবা বেতৰ চুলিয়ে আঁচুৰিছিল। খেনুকাকো কেতিয়াবা অঘৈয়াই পিন্ধিছিল। তথাপিও সিহঁতে কেৰেক কৰা নাছিল। ৰাতি ৰাতি চেঙাতেল মাৰিছিল। জকাইত কেনেবাকৈ পাতিমোতৰা উঠিলে ৰঙিলী পেহীৰ ৰং দুগুণে চৰিছিল। হওক দেউদিয়া, আজিয়েই পুৰি পিটিকা কৰি পেট মোচাটো খুৱাব লাগিব। নহ'লে যে সি ঠেটুৱৈ ধৰা জাৰত কেঠা কম্বল বুঢ়াই থাকিব। লাহে লাহে নৈৰ পানী খেদোৱা হৈছিল। মাছমৰীয়া ডেকাহঁতৰ উকিয়া উকি আৰু কিৰিলিত ৰান্ধনী বেলিয়ে হেঙুলি ৰহন সিঁচিছিল। পাটগাভৰুহঁতৰ গালবোৰ লাজতে ৰঙা চিঙা পৰিছিল। ঔটেঙা ঢেকীয়া দি ৰন্ধা লালুৱা শিঙৰা আৰু পাভ মাছৰ জোল, খোলাত দিয়া পুঠি মাছ জুতি লাগি পৰিছিল। সেইবোৰ এতিয়া ৰূপকথা হ'ল। নতুন চামে কথাবোৰ শুনিবই নোখোজে দেখোন। এতিয়া ৰিণিকি ৰিণিকি মনত পৰিছে। নিজৰেই কিবা সাধু সাধু যেন লাগিছে। নৈৰ নিজানত বাগানীয়া লৰামখাই পিট পিটাই ফুৰিছিল। খেল মাৰি কেঁকুৰা কুচিয়া বামি মাছ ধৰিছিল। কণপিতৌহঁতে আকৌ বল কল আপেল অমিতা আম ডালিম সাজি স্কুলত দিবলৈ বুলি নৈৰ কাণৰ আলতীয়া কুমাৰ মাটি খান্দি আনিছিল। সেই ছবি এতিয়া দেৱৰো দুৰ্লভ হ'ল। বহুতেই এতিয়া দুপাৰৰ সেই প্ৰাকৃতিক উদ্যানৰ মোহ এৰিছে। চাহ বাগান পাতিছে, ঘৰ দুৱাৰ মঠ মন্দিৰ সাজিছে, শিল্প বাণিজ্য গঢ়ি তুলিছে। ঠায়ে ঠায়ে অৱশ্যে খনচেৰেক পঢ়াশালীও পাতিছে। তাহানি মৰা গৰু ছাগলীৰ মঙহ খাবলৈ কলি গৰু দুবা ভকতৰ বৰ দুবাত জাকে জাকে শগুন পৰিছিল। মাঘ বিহুৰ ওচৰ চাপিলেই নৈখনত কাপোৰ ধোৱাৰ প্ৰতিযোগিতা চলিছিল। বৰদেউতাহঁতে বোৱাৰী পুৱাতেই মুকলি কৰি নৈত জাবুৰ দি তিতা থৰে আহি নামঘৰত হৰিধ্বনি দি মাঘৰ মেজি জ্বলাইছিল।
আটায়ে নাম গুণ গাই হৰিষত মেজি পুৱাইছিল। পাৰ ভঙা উচাহত তেতিয়া গঞাই নৈখনত গৰু গা ধুৱাইছিল, লাও বেঙেনা খুৱাইছিল। লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। থৰক বৰক খোজৰ ভৰত বাঁহৰ সাকোডাল লৰক ফৰক কৰিছিল। ন পানী বাঢ়িলে নৈলে বৈ অহা টেঙানী বিলৰ লুৰত মাছৰ উজান উঠিছিল। জলকুঁৱৰীয়ে টানি নিয়াৰ ভয়ত বুকুখন থৰ থৰকৈ কঁপিছিল। তুম জাপ গজং জাপ দি ভৰা নৈত সাঁতুৰিবলৈ হাকুগুৰি ঘাটত ডেকাহঁতে পুৱাতেই জুম বান্ধিছিল। লুংলুঙীয়া বাটত কেটেলাই কাঁইট পেলাই ভিৰাই লৰ মাৰিছিল। কি যে দিন আছিল সেইবোৰ এতিয়া ইতিহাস হ'ল। নৈখন ফেনে ফুটুকাৰে বহাৰ দিনত হাবিয়নিত দীঘল পৰি আছিল। মনত পৰে দেউতাহঁতে এবাৰ গাঁত খান্দি বনৰৌ ধৰিছিল। নৈৰ কাণৰ মাছ চাপৰিত গুণামহ শালতজুতি ডেকা বুঢ়া মিলি জাপে জাপে কুঁহিয়াৰ পেৰিছিল। ল'ৰাহঁতে পাল পাতি কুঁহিয়াৰ শালত এপাক দুপাক বহু পাক ঘূৰিছিল। লাৰুৱতী পাতত মিছা আৰু লেমটেম গুৰ তৃপ্তিৰে খাইছিল। মুগাচুমনিৰ কাউৰী বান্দৰ খেদাৰ শৱত দূৰলৈকে ভাহি আহিছিল। সেইবোৰ এতিয়া সাধু কথা হ'ল। সঁচাকৈয়ে কথাবোৰ কিবা সলনি হৈ গ'ল চকুৰ পচাৰতে। নৈৰ ঘাটত নুধুৱে গা কাপোৰ কানি আগৰ দৰে। নেপাতে মনৰ গোপন কথা ডেকা গাভৰুৱে। কলহ ভৰাই ভৰাই পানীও চোন নানে জীয়ৰী বোৱাৰী সতে। এচামে এতিয়া পাৰ খান্দি পুখুৰী কৰিছে, পানীত বিষ ঢালি তৃপ্তি লভিছে। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অৱশ্যে বান্দৰৰ উপদ্ৰৱ দুগুণে চৰিছে। নাই ৰঙাগৰা দুবিধ আজি আৰু নাই জিভাৰ জ্যোতি মৰঠি। ফেইলাৰ ঘাটৰ ঔটেঙা জোপা আজিও আছে হাউলি। অনুভৱ কৰিছিলো বাৰুকৈয়ে নাম ডাঙৰ প্ৰয়োজনীয়তা। অনাবৃষ্টি কালত ৯৯ দীৰ্ঘদিনীয়া। খ্ৰীষ্টাব্দ ১৭০৩ত মহাৰাজ ৰুদ্ৰসিংহই বেংগলৰ শিল্পকাৰৰ হতুৱাই প্ৰতিৰক্ষাৰ বেহু হিচাপে ব্যৱহাৰ কৰা নৈখনৰ ওপৰত শিলৰ সাঁকো সজুৱায়। আৰু সেই ভাস্কৰ্যই আহোম যুগৰ সোণালী ইতিহাস আজিও চোনাচে সোঁৱৰাই। বৈ আছে মাথো, বৈয়ে আছে সৰ্পিল গতিৰে হেঁপাহৰ মোৰ নামদাংখনি। নগা পাহাৰৰ পৰা ভৈয়ামৰ গেলেকী কলগাঁও সন্দিকৈ গাঁও সুদুপাৰা খঙীয়া টিঙিৰিপাম মেজেংগা যোগী জকতীয়া লোণপুৰীয়া হলগুৰি ভকতগাঁও কালুগাঁও নামতিয়াল ভৰলুৱা চিৰাখুন্দা আইলামুখ গোসাইগাঁও নখনাৰ মাজেদি ৰিচাইপানী ধলেশ্বৰী দেওপানী টিফুক আদি নৈ আৰু অনেক জান জুৰি খাল বিল বুকুত সাৱটিলৈ দিশৰ বুকুলৈ সাক্ষী হৈ যুগ যুগৰ কত যে উত্থান পতনৰ। প্ৰকৃতিৰ ৰূপ অপৰূপ এখন ৰঙাপানীৰ নৈ। অ মোৰ হেঁপাহৰ নিৰৱধি নামদাং, তোমাৰ মহা জলধিৰ সোঁতৰ চেউৰে চেউৰে নৈপৰীয়া ৰাইজে জীৱন মালিকাৰ ছন্দ বিচাৰি ফুৰে। নৱ নৱ সৃষ্টিৰ পাতনি মেলে। নানা জাতি জনগোষ্ঠীৰ সুলহেৰীয়া লোক সাংস্কৃতিক উপাদানেৰে সমুজ্জ্বল তোমাৰ। দুপাৰৰ সেউজ বলীয়া গাঁওবোৰে তোমাৰ বুকুৰ ভাষাৰী সমন্বয়ৰ হেতু কপি। ৰংপুৰ নগৰৰ পশ্চিম দিখৌ প্ৰণালীৰ এক অংশ। তাহানি নাও চলাচল কৰা আহল বহল নৈখনে নামটি চাৰিআলিৰ কাষতে গতিপথ সলালে। হয়তোবা ভূঁইকঁপৰ প্ৰভাৱতে
চাওলুং চুকাফাই এইখন নামদাঙতেই 300টা পানী খোৱা ঘাট দেখিছিল বোলে। সেই তাহানিতে বহুতেই ক'ব খোজে, বেছিকাল হোৱা নাই। গোহাঁইগাঁও নামে ঠাইত নৈখনত বান্ধ দিছিল আধুনিক যুগৰ এচাম লোকে আৰু পানী ভাগ বোৱাই দিছিল মিতম নৈ। ব্ৰিটিছ চাহাবে উজনি অসম অধিকাৰ কৰাৰ পাছতে প্ৰতিৰক্ষাৰ বেহু হিচাপে ব্যৱহাৰ কৰি থকা নৈখনৰ গুৰুত্ব কমি আহিল ক্ৰমান্বয়ে, আৰু ভৰা নৈখনৰ একাংশ পৰিণত হ'ল এৰাসুতিত, সময়ৰ হাত বুলনি। আমাৰ সঠিক ঠিকনা দিবলৈ এইখনেই চেনেহৰ নামদাং নৈ। মোৱামৰীয়া বিদ্ৰোহ আৰু ইতিহাসৰ অনেক সৰু বৰ ঘটনা প্ৰবাহ বুকু জুৰি আছে বৈ। খ্ৰীষ্টাব্দ 1931 কমতাপুৰৰ ৰজাই আহোম ৰাজ্য আক্ৰমিবৰ নিমিত্তে কোঠ মাৰিছিল বোলে নামদাঙৰ পাৰতে। জন পিটাৰ ৱেডে জিঅ'গ্ৰাফিকেল স্কেচেছ অফ এছাম নামে এটি টোকা লিখি থৈ গৈছে, য'ত দাঙি ধৰা হৈছে নৈখনৰ বৰ্ণনা বিশদভাৱে। নামদাঙৰ বিষয়ে আৰু আছে বহু কথা, ইতিহাসে ঢুকি পোৱা আৰু নোপোৱা। তাৰে কিছুমান সাধু সাধু যেন লগা, পিছে সেইবিলাক এতিয়া বহলাই নলওঁ দিয়া। এতিয়া মনৰ যতৰ ঘূৰিছে বাৰে বাৰে, নিৰৱধি নামদাঙৰ বুকুলৈ আকৌ কেতিয়াবা মায়াসনা জোনাক নামিবনে?